বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈ। প্ৰথমে কাতি বিহুৰ ওলগ জনাইছোঁ দেই। বিহু অসমীয়াৰ আৱেগ। পাহাৰ ভৈয়ামৰ সকলো মানুহেই বিহু পালন কৰে। কাতি বিহুটো সাধাৰণতে কৃষিভিত্তিক বিহু, কৃষিৰ লগত জড়িত, শস্যৰ লগত জড়িত, পথাৰৰ লগত জড়িত, খেতিৰ লগত জড়িত। সেইবাবে আমাৰ এই বিহুটো আমি পালন কৰোঁ, যাতে কৃষকৰো এক দীঘলীয়া পৰিক্ৰমা, এই ধান যি সোণগুটি বুলিব পাৰি, শস্য পথাৰত সিঁচাৰ পৰা আৰম্ভ কৰি কৃষকে মূৰৰ ঘাম মাটিত পেলাই তেজক পানী কৰি তেওঁলোকে যি এই কষ্ট কৰে, সেয়া সামৰণিৰ মাত্ৰ যেন এই কাতি বিহু, তাৰ যেন কেইটামান আৰু দিন বাকী থাকে আৰু তেওঁলোকে লখিমীক আহ্বান জনাই সেইদিনাই যাতে এই শস্য, এই যে শ্যামলা পথাৰ যেন সোণগুটিৰে ভৰি পৰে আৰু ঘৰলৈ ভালদৰে এমুঠি সোণ চপাই আনিব পাৰে। তাৰেই বাবে ভগৱানৰ ওচৰত, আই লখিমীৰ ওচৰত প্ৰাৰ্থনা কৰে। কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়, কাৰণ কাতি বিহু অহালৈকে কৃষকৰ ভঁৰাল উদং হৈ পৰে। মাহ প্ৰসাদ দি সন্ধিয়া তুলসী আইৰ ওচৰতো প্ৰাৰ্থনা জনাই তুলসী ঠাই লেপি কুচি ধুনীয়াকৈ তাত বন্তি প্ৰজ্বলন কৰা হয়। পথাৰতো এনেদৰে ধূপ দীপ দি গৃহিণীসকলে শস্যৰ আৰু আমাৰ সকলোৰে উন্নতিৰ বাবে প্ৰাৰ্থনা কৰে, বন্তি প্ৰজ্বলন কৰে। এই বন্তিয়ে কোৱা হয় যে শস্যৰ বাবে অনিষ্টকাৰী সকলো কীট পতংগ যি শস্য অনিষ্ট কৰে, সেই শস্য অনিষ্টকাৰী কীট পতংগবিলাক নাইকিয়া কৰে। ইয়াৰ পিছৰ পৰাই আপোনালোকেও দেখিছে চাগে কেনেদৰে আমি বাইকত গ'লে বা আমি গৈ থাকিলে পোক সোমাই খুব, কিন্তু আজিৰ দিনটোৰ পিছৰ পৰা পোক পতংগবোৰ নাইকিয়া হয়। গতিকে কাতি বিহুৰ আছে অন্য এক মান্যতা। পথাৰ, পুখুৰী, পদূলিমুখ আদি সকলোতে বন্তি জ্বলোৱা হয় আৰু আই লখিমীক আদৰা হয় আৰু শস্য যাতে ভাল হয় তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। গতিকে আমাৰ কাতি বিহুৰো আছে এক অনন্য আৱেগ, অনুভূতি আৰু মান্যতা। গতিকে আপোনালোক সকলোকে আমাৰ চেনেল ছাকচেছ মলিকিউললৈ স্বাগতম জনাইছোঁ। আমাৰ এইটো এটা পঢ়াৰ লগত জড়িত এটি চেনেল নতুনকৈ গঢ়ি তুলিছোঁ। আপোনালোকে যদি ভাল পায় চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।